হাই গাইজ, কি খবৰ আপোনালোকৰ? বৰ্তমান মোৰ ভালেই, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৰ'জ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই ক'লৈ গৈ আছোঁ আপোনালোকক দেখাম। আৰু বৰ্তমান আমি আহি পাই গ'লোহি। আমি আহিছোঁ তেনে ওচৰতে হয়, বৰবাৰী বুলি কয়, জেগাখিনিৰ নাম বৰবাৰী হয়। তাৰপিছতে আহিছোঁ, মানে পৰিৱেশটো খুব এটা ভাল লগা পৰিৱেশ। আৰু আজি মানে বতৰটো ভাল, আজি ইমান ৰ'দ নাই, মানে ফিৰফিৰকৈ বতাহ মাৰি আছে, খুব সুন্দৰ জেগা। তাকে মানে ভাবিছোঁ এপাক সৰু সুৰাকৈ এটা ব্লগছ বনাই দিওঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰিম। এয়া চাওক, এখন বামুণী পাহাৰ বুলিয়ে কয়, যিখন পাহাৰ দেখি আছে আপোনালোকে, এখন বামুণী পাহাৰ হয়। ঘৰৰ নিচে কাষতে আছে এটা পুখুৰী। তাৰপিছতে এইটো হ'ল খেৰৰ মেজি, যিহেতু চাচাহঁতৰ ঘৰত গৰু আছে। আৰু এয়া তামোল পুলি লগাইছে, এয়া দেখিছে আপোনালোকে, এয়া কি সুন্দৰকৈ তামোল পুলি লগাইছে। আৰু এটা ফিচাৰী আছে, এইটো মানে এটাই হয়, ইফালৰ পৰা ৰাউণ্ড হৈ পেলাই এল টাইপ হৈ পেলাই আহিছে। এইটো বহুত ডাঙৰ ডাঙৰ মাছ আছে। সুন্দৰ ভাল লগা পৰিৱেশ। এজোপা আম গছ, আমজোপাও বহুত চাপৰতে লাগে। এজোপা ধানখিনি কাটিলে ন, গাইজ, এয়া আপোনালোকে দেখিছে, এয়া দেখিছেনে? এয়া বৰ্তমান ধানটো কাটিলে। আমি অলপ দিনৰ আগতে আহোঁতে দেখিছোঁ যে ইয়াত ধান লাগি আছে, পকি আছে ধানখিনি। আৰু এইটো কি বুৰৈ খেতি বুলি কয়। আৰু দেখিছে কিমানখিনিলৈকে কৰা আছে, আপোনালোকে ধৰিব পাৰিছে। এইখিনিতে তেওঁলোকৰ ওলাইছে 45 মোন ধান ওলাইছে। এয়া গাইজ, এয়া চাওক, বৰ্তমান আমাৰ নাস্তা উলিয়াই আছে। এইটো হ'ল আপোনাৰ ছেকেণ্ড ষ্টেপৰ চাহ হয়। ফাৰ্ষ্ট ষ্টেপত আমাৰ এটা চাহৰ পৰ্যায় চলি গ'ল। যিহেতু মই অকলে অহা নাই, মোৰ লগত আৰু বেলেগ আলহী আহিছে। আৰু কথাটো হ'ল, আমাৰ একদম নতুন আলহী হয়। নতুন আলহী বুলি কওঁতে চাগে আপোনালোকে গম পাইছেই, যিহেতু নতুন আলহীনো কোন হয়। আলহীখিনিক আপোনালোকক মই দেখাম, এতিয়া নেদেখাওঁ, নেক্সট পৰ্যায়ত মই আলহীখিনিক দেখাম। আৰু এয়া বৰ্তমান চাহ নাস্তা উলিয়াই আছে, আৰু এয়া আপোনালোকক মই দেখাইছোঁ। আৰু আমাৰ এগৰাকী মোৰ ভণ্টীয়ে হয়, আৰু এগৰাকী মোৰ বৌ হয়। এয়া আপোনালোকক মই দেখাইছোঁ। এয়া তেওঁলোকে সুন্দৰকৈ নাস্তা উলিয়াই আছে আলহীৰ কাৰণে। আৰু এয়া মোৰ ভাইটি হয়। এয়া গাইজ, আজি আপোনালোকক মই এনেকুৱা এটা বস্তু দেখাবলৈ গৈ আছোঁ, যিটো বস্তু আপোনালোকে মানুহৰ বয়সৰ কথা গম পায় যে মানুহৰ বয়স কিমান হৈছে। কিন্তু আজি মই এটা বস্তু দেখাইছোঁ, এইটো চাওক আপোনালোকে। এইটো হ'ল পানীৰ নাদ, পানীৰ কুঁৱা বুলিও কওঁ আমি। কিন্তু এইটো আপোনাৰ বৰ্তমান এইটো ইয়াৰ্ছ হৈছে 60-70 ইয়াৰ্ছ পাৰ হৈ গ'ল। এইটো ককা আজু ককাহঁতৰ দিনৰে স্মৃতি হিচাপে এইটো ৰাখিছে। এয়া আপোনালোকে চাওক গাইজ। ইয়াৰ আগত মই যিটো ভিডিঅ' দিছিলোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাইছিলে। আৰু মই মোৰ চাচা ল'ৰাহঁতক আপোনালোকৰ লগত চিনাকি কৰাই দিছিলোঁ। আজি মই ইয়ালৈ আহিছিলোঁ, এয়া বৰ্তমান যাব ওলাইছোঁ। সকলোকে মাত দিলোঁ, বাই বাই, আকৌ পুনৰ লগ পাম।